নমস্কাৰ আজি এটো ভিডিঅ'ত আলোচনা কৰিম ভোটাৰ আইডি কাৰ্ড আপুনি কেনেকে অনলাইনৰ সহায়ত এপ্লাই কৰিব ডকুমেন্টছ কি আপলোড কৰিব লাগিব স্টেপ বাই স্টেপ এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনাক দেখাই দিয়া হ'ব আপুনি ঘৰতে বহি নিজৰ মোবাইলতে আপুনি এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব স্টেপ বাই স্টেপ আপোনাক সম্পূৰ্ণকৈ দেখাই দিয়া হ'ব তো আহক দেৰি নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম আপুনি ব্ৰাউজাৰ এটা অন কৰি ল'ব ব্ৰাউজাৰটো অন কৰাৰ পিছত আপুনি ইয়াতে সাৰ্চ কৰিব গুগলত nvsp টাইপ কৰিব nvsp টাইপ কৰাৰ পিছত আপুনি ওপৰত যেটো লিংক পাব নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেল তাতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি এনে ধৰণৰ মেনু এখন দেখা পাব প্ৰথম আপুনি যেতিয়া ভোটাৰ আইডিটো নতুনকৈ এপ্লাই কৰিব তেতিয়া আপুনি এটা একাউণ্ট ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব তো একাউণ্টটো ৰেজিষ্টাৰ কেনেকৈ কৰিব প্ৰথম ইয়াতে লগইন ৰেজিষ্টাৰ আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে do not have a account register as a new account ইয়াতে ক্লিক কৰিব যেহেতু আপুনি প্ৰথম নতুন কৰি আছে তো ইয়াতে register as a new user ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে প্ৰথম মোবাইল নাম্বাৰটো টাইপ কৰিব লাগিব মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি ল'ব ইয়াতে মোবাইল নাম্বাৰটো ফিল কৰি দিব মোবাইল নাম্বাৰ ফিল কৰি দিব ইয়াতে ক্যাপচাৰটো আহিছে এই ক্যাপচাৰটো ইয়াতে ফিল কৰি দিব মোবাইল নাম্বাৰ আৰু ক্যাপচাৰ ফিল কৰাৰ পিছত আপুনি ইয়াতে সেন্ড ওটিপি ক্লিক কৰি দিব সেন্ড ওটিপি ক্লিক কৰাৰ পিছত আপুনি যেটো মোবাইল নাম্বাৰ দিব তাতে এটা ওটিপি পাব ওটিপিটো আপুনি ইয়াতে ফিল কৰি দিব ফিল কৰি ইয়াতে ভেৰিফাইড ক্লিক কৰি দিব যদি আপুনি ঘৰৰ কাৰোবাৰ এপিক নাম্বাৰ দিব বিচাৰে মানে আপুনি ভোটাৰ আইডি নাম্বাৰটো যদি ইয়াত এন্টাৰ কৰিব বিচাৰে তেতিয়া আপুনি এটো আই হেভ এপিক নাম্বাৰ দিব যদি ভোটাৰ আইডি নাম্বাৰ আপুনি নিদিয়াকে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ডোন্ট হেভ এপিক নাম্বাৰত ক্লিক কৰিব ইয়াতে ফিল কৰি দিব ইয়াতে লাষ্ট নেম ফিল কৰি দিব ইয়াতে মেইল আইডি যদি দিয়ে মেইল আইডি ভৰাই দিব ইয়াতে পাসওয়াৰ্ড দি দিব ইয়াতে কনফাৰ্ম পাসওয়াৰ্ড দি দিব এইকিটা দিয়াৰ পিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব আপোনাৰ লাষ্ট নেমটো ভৰাই দিব ইয়াতে ফাৰ্ষ্ট নেম ইয়াতে লাষ্ট নেম মেইল আইডি যদি দিব বিচাৰে আপুনি দিব পাৰিব ইয়াতে পাসওয়াৰ্ডটো ভৰাই দিব কনফাৰ্ম পাসওয়াৰ্ডটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ইয়াতে লিখা আছে এটো চাই ল'ব আপুনি পাসওয়াৰ্ডটো আপুনি ষ্ট্ৰং ইউজ কৰিব তো ইয়াতে ডিটেইলছটো দিয়া আছে কি টাইপ কৰিব লাগিব পাসওয়াৰ্ডত আপুনি এটো চাই ল'ব ইয়াতে আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব আপোনাৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ যাব ইয়াতে দেখিছে ইউ আৰ ৰেজিষ্টাৰ সাকসেসফুলি ইয়াতে আপুনি যদি সেভ কৰিব বিচাৰে সেভ কৰিব পাৰে এতিয়া আপুনি একাউণ্টটো লগইন কৰিব পাৰিব লগইন কৰিবলৈ ইয়াতে ইউজাৰ নেমটো আৰু ইয়াতে পাসওয়াৰ্ডটো টাইপ কৰি দিব ইয়াতে ক্যাপচাৰটো ইয়াতে ফিল কৰি দিব ইয়াতে লগইনত ক্লিক কৰি দিব আপোনাৰ একাউণ্টটো লগইন হৈ যাব লগইন হোৱাৰ পিছত আপুনি এনে ধৰণৰ মেনু এখন দেখা পাব ইয়াতে আপুনি পাব ফ্ৰেছ ইনক্লুজন এনৰলমেন্ট ইয়াতে ক্লিক কৰিব ফ্ৰেছ ইনক্লুজন এনৰলমেন্টত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আই ৰেসিডেন্ট ইন ইন্ডিয়া ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব এসেম্বলি ডিস্ট্ৰিক্ট ইয়াতে সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ ষ্টেটটো ইয়াতে ডিফল্ট আহিব ডিস্ট্ৰিক্টটো আকৌ এবাৰ সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াতে হাউস নাম্বাৰ দিব ইয়াতে আপোনাৰ দুটা সাইড আহিব ইয়াতে আপোনাৰ আসামিজ আহিব ইয়াতে ইংলিশ হাউস নাম্বাৰটো ইয়াতে আপুনি টাইপ কৰি দিব হাউস নাম্বাৰ টাইপ কৰি দিব এফালে আপোনাৰ অটোমেটিক আহিব ইয়াতে আপোনাৰ লোকেলিটিটো টাইপ কৰি দিব ইয়াতে আপোনাৰ অসমীয়া টাইপ কৰি দিব যদি অসমীয়া ডিফল্ট নহয় আপুনি ইয়াতে কিবোৰ্ড পাই যাব আসামিজ ইয়াতে ক্লিক কৰিব আসামিজ কিবোৰ্ড আহি যাব ইয়াতে আপুনি শুদ্ধকৈ লিখি ল'ব পাৰিব
এটা শুদ্ধকৈ লিখি ল'ব ভিলেজটো ইয়াতে ভৰাই দিব ইয়াতে আসামিজটো যদি শুদ্ধকৈ আহে আপুনি চেঞ্জ কৰিব নালাগে যদি অশুদ্ধকৈ আহে তেতিয়া আপুনি ইয়াতে কিৱৰ্ডত ক্লিক কৰিব কিৱৰ্ডত ক্লিক কৰাৰ পিছত আপুনি এটো শুদ্ধ কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ পোষ্ট অফিসটো টাইপ কৰি দিব ইয়াতে আসামিছত টাইপ কৰি দিব ইয়াতে পোষ্ট অফিস টাইপ কৰাৰ পিছত আপুনি ইয়াতে পিন নাম্বাৰটো টাইপ কৰি দিব ইয়াতে আপুনি পিন নাম্বাৰ টাইপ কৰাৰ পিছত আপুনি ইয়াতে ডেটটো সিলেক্ট কৰি দিব যেটো ডেটত আপুনি এপ্লাই কৰে ইয়াতে ডেটটো সিলেক্ট কৰি দিব ডেটটো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে এড্ৰেছ প্ৰুফ আপুনি ইয়াতে চাই ল'ব কি ডকুমেন্টছ আছে ইয়াতে ডকুমেন্টছবোৰ আপুনি চাই ল'ব ইয়াৰ যিকোনো এটা আপুনি ইয়াতে আপলোড কৰিলে হ'ব যেটো ডকুমেন্টছ আপুনি আপলোড কৰে ইয়াতে সিলেক্ট কৰি দিব ইয়াতে সোৰ্স ফাইলত যাব সোৰ্স ফাইলত গৈ আপুনি ডকুমেন্টছটো আপলোড কৰি দিব ডকুমেন্টছটো আপুনি 2 MB ওপৰত নাৰাখিব ইয়াতে ম্যাক্সিমাম 2 MB দি দিছে 2 MB তলত হ'ব লাগিব তেতিয়া আপোনাৰ ডকুমেন্টছটো আপলোড হ'ব ইয়াতে আপোনাৰ ফ্যামিলি এপিক নাম্বাৰ এটা দি দিব ফ্যামিলি ফাদাৰ নাইবা মাদাৰ আপোনাৰ ফ্যামিলি এপিক নাম্বাৰ এটা দি দিব ইয়াতে এপিক নাম্বাৰটো টাইপ কৰি দিব ইয়াতে আপুনি ফ্যামিলি এপিক নাম্বাৰটো টাইপ কৰি দিব যেটো আপুনি ভোটাৰ আইডিত পাই যাব এপিক নাম্বাৰটো ফাদাৰ বা নাইবা মাদাৰ আপুনি ইয়াতে এপিক নাম্বাৰটো টাইপ কৰি দিব ইয়াতে টাইপ কৰাৰ পিছত আপুনি নেক্সটত যাব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এন্টাৰ ইওৰ বাৰ্থ ডিটেইলছ আপোনাৰ জন্ম ডিটেইলছটো ইয়াতে ফিল কৰি দিব আপুনি ডেট অফ বাৰ্থটো ইয়াতে ফিল কৰি ল'ব ইয়াতে আপুনি ডেট অফ বাৰ্থটো সিলেক্ট কৰিবলৈ আপুনি ইয়াতে ক্যালেন্ডাৰ পাই যাব ইয়াতে আপুনি ডেট অফ বাৰ্থটো সিলেক্ট কৰি ইয়াতে আপুনি ডেট অফ বাৰ্থটো ফিল কৰি দিব ইয়াতে আপোনাৰ টাউন ভিলেজটো আপুনি ইয়াতে ভৰাই দিব ইয়াতে ষ্টেটটো সিলেক্ট কৰি দিব ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব আপুনি যেটো ডিস্ট্ৰিক্টৰ হয় ইয়াতে আপোনাৰ এজ প্ৰুফ ইয়াতে আপুনি এজ প্ৰুফ ডকুমেন্টছ আপুনি কি দিব ইয়াতে চাই ল'ব ইয়াতে আপোনাৰ ডকুমেন্টছ কিটা দিয়া আছে কি ডকুমেন্টছ আপুনি ইয়াতে আপলোড কৰিব পাৰিব এয়া এটা সিলেক্ট কৰি আপুনি ডকুমেন্টছটো আপলোড কৰি ল'ব ইয়াতে আপোনাৰ এজ ডিক্লাৰেশন ফৰ্ম এখন আছে ইয়াতে আপুনি এজ ডিক্লাৰেশন ফৰ্মখন আপলোড কৰিব লাগিব ইয়াতে আপুনি ডাউনলোড এজ ডিক্লাৰেশন ফৰ্ম ইয়াতে ক্লিক কৰিব আপোনাৰ ফৰ্মখন ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপুনি ফিল কৰি ইয়াতে সোৰ্স ফাইলত গৈ আপলোড কৰিব পাৰিব ইয়াতে ডাউনলোডত ক্লিক কৰিব ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপুনি ফিল কৰি ল'ব ফিল কৰি আপুনি ইয়াতে সোৰ্স ফাইলত গৈ আপলোড কৰি দিব আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপুনি ইয়াতে নেক্সটত যাব নেক্সটত যোৱাৰ পিছত আপোনাৰ ইয়াতে আহিব এন্টাৰ ইওৰ পাৰ্সোনেল ডিটেইলছ ইয়াতে নেম আহিলে ইয়াতে সিওৰ নেম আহিলে ইয়াতে আপোনাৰ নামটো টাইপ কৰি দিব যেটো নাম হয় ইয়াতে আপোনাৰ টাইটেলটো টাইপ কৰি দিব যেটো আপোনাৰ উপাধি হয় ইয়াতে আপোনাৰ নামটো ইয়াতে আপোনাৰ দুটা সাইড আছে ইয়াতে ইংলিশ ইয়াতে আসামিজ সিলেক্ট কৰিবলৈ আসামিজ যদি ইংৰাজীৰ লগত ডিফল্ট আহে তেতিয়া আপুনি চেঞ্জ নকৰি ল'ব যদি ডিফল্ট নাহে তেতিয়া আপুনি ইয়াতে কিৱৰ্ড আছে আসামিজৰ ইয়াতে আপুনি কিৱৰ্ডৰ সহায়ত চেঞ্জ কৰি ল'ব মানে শুদ্ধ কৰি ল'ব যেটো আপোনাৰ নাম হয় আসামিজত শব্দটো ইয়াতে আপুনি চাই শুদ্ধ কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ সিওৰ নেমটো আছে ইয়াতে ফিল কৰি ল'ব জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি ল'ব জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত এন্টাৰ ইওৰ ফাদাৰ মাদাৰ হাজবেণ্ড ডিটেইলছ ইয়াতে আপোনাৰ ৰিলেশনটো ভৰাই দিব ফাদাৰ মাদাৰ হাজবেণ্ড আপুনি কোনোবা এটা সিলেক্ট কৰিলে হ'ল ইয়াতে আপুনি যেটো সিলেক্ট কৰে ইয়াতে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে নামটো টাইপ কৰি দিব ইয়াতে সিওৰ নেমটো ইয়াতে টাইপ কৰি দিব
ইয়াতে আপুনি এইকেইটা টাইপ কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ ফটোগ্ৰাফটো আপলোড কৰিব লাগিব যি কপি ফটো আপুনি আপলোড কৰিব বিচাৰে সেইটো ফটোটো ইয়াতে আপলোড কৰি দিব আপলোড ফটোত যাব ইয়াতে ফটোটো সিলেক্ট কৰিব ইয়াতে যাব চুজ ফাইল ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ফটোটো সিলেক্ট কৰিব ফটোটো সিলেক্ট কৰাৰ পিছত আপুনি এটো মিলাই লব তো মিলাই লোৱাৰ পিছত গেট প্ৰিভিউত ক্লিক কৰিব সেভত ক্লিক কৰি দিব আপোনাৰ ফটোটো আপলোড হৈ যাব ইয়াৰ পিছত আপুনি নেক্সটত যাব নেক্সটত যোৱাৰ পিছত ইয়াতে আপুনি ইমেইল আইডি যদি দিব বিচাৰে ইয়াতে ইমেইল আইডিটো টাইপ কৰি দিব আৰু ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰি দিব ইয়াতে ইমেইল আইডি ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰি দিব যদি আপুনি ইমেইল আইডি দিব নিবিচাৰে তেতিয়া নিদিলেও হ'ব মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব ইয়াতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে প্লেসটো ইয়াতে ভৰাই দিব আপোনাৰ যেটো প্লেস হয় এটো প্লেসটো ইয়াতে টাইপ কৰি দিব প্লেসটো টাইপ কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব ইয়াতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ সাবমিট আহি যাব অলপ সময় ওয়েট কৰিব লাগিব ভিডিওটো অলপ স্কিপ কৰি দিছো সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন প্ৰিভিউ হৈ যাব ইয়াতে চেক কৰি লব আপোনাৰ কিবা ভুল আছে নেকি যদি ভুল নাই তেতিয়া আপুনি ইয়াতে সাবমিটত ক্লিক কৰি দিব যদি ভুল আছে তেতিয়া আপুনি বেক অপচনত যাব পাৰিব আকৌ হটুৱাই লব পাৰিব যদি আপুনি প্ৰিভিউ ফৰ্মখন যদি আপুনি প্ৰিন্ট কৰিব বিচাৰে তেতিয়া ইয়াতে প্ৰিন্ট অপচন আছে প্ৰিন্ট কৰি লব পাৰিব যদি প্ৰিন্ট কৰি লব পাৰিব নকৰিলে আপুনি ইয়াতে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে এটা ৰেফাৰেন্স আইডি আহিব এই আইডিটোৰ সহায়ত আপুনি ইয়াতে টেগ কৰিব পাৰিব ষ্টেটাসটো চেক কৰিব পাৰিব আপোনাৰ ভোটাৰ আইডিটো ফৰ্মখন একচেপ্ট হ'ল নে নাই একচেপ্ট হ'ল নে ৰিজেক্ট হ'ল ইয়াতে আপুনি টেগ কৰিব পাৰিব ইয়াতে আপোনাৰ যেটো ৰেফাৰেন্স আইডি আছে হেতু আপুনি ৰাখিব আৰু মোবাইলতো এছএমএছৰ সহায়ত পাই যাব ৰেফাৰেন্স আইডিটো এই ৰেফাৰেন্স আইডিটোৰ সহায়ত আপুনি টেগ কৰিব পাৰিব এই ৰেফাৰেন্স আইডিটোৰ সহায়ত আপুনি কেনেকৈ টেগ কৰিব এটো দেখাই দিছো এটো আপুনি ইয়াতে হোম বটনত যাব ইয়াতে হোমত যাব ইয়াতে আপোনাৰ অপচন এটা আছে ইয়াতে আপোনাৰ টেগ এপ্লিকেশন ষ্টেটাস ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ৰেফাৰেন্স আইডিটো ইয়াতে আপুনি টাইপ কৰি দিব ইয়াতে টাইপ কৰি দিব ৰেফাৰেন্স আইডিটো টাইপ কৰাৰ পিছত আপুনি ইয়াতে টেগ ষ্টেটাসত ক্লিক কৰি দিব আপোনাৰ ষ্টেটাসটো ইয়াতে শো হ'ব ইয়াতে আপোনাৰ সাবমিট বিএলও পইণ্ট ফিল ভেৰিফাই একচেপ্ট ৰিজেক্ট ইয়াতে আপোনাৰ এটো আপুনি চেক কৰি থাকিব পাৰিব যদি একচেপ্ট হয় আপুনি ইয়াত একচেপ্ট দেখাব যদি ৰিজেক্ট হয় ইয়াতে ৰিজেক্ট দেখাব আজি ভিডিওটোত গম পালে ভোটাৰ আইডি অনলাইনৰ সহায়ত কেনেকৈ এপ্লাই কৰিব পাৰি যদি ভিডিওটো চাই ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দবাই দিব আজিলৈ ভিডিওটো ইমানে ধন্যবাদ